সি তাহাঁতৰ গাঁৱৰ 2 নম্বৰী দাদা আৰু পিছৰটো চাদা মাৰা মচন মজা পাইছা সেইটো ষ্টাইল দি এনেহ'লেতো তই দেখাবা নৰা বেলেগটোৱে ইটোৱে দেখাই থাকে মিডিল ফিংগাৰ নাজানো আৰু কি পায় সিহে জানে আৰু ভাই তই যে কৈছা তই তহঁতৰ গাঁৱৰ 2 নম্বৰীয়া দাদা আৰু তোৰ লগত আছে নয়েল পুলিচ বেঙুনীয়া আৰু ক'ব আহিছা তই তহঁতৰ গাঁৱৰ 2 নম্বৰীয়া দাদা কোনটো এংগলৰ পৰা তই তহঁতৰ গাঁৱৰ দাদা 2 নম্বৰীয়া তই তহঁতৰ গাঁৱৰ দাদা 2 নম্বৰীয়া নহয় তহঁতৰ গাঁৱৰ বাইদেউ 2 নম্বৰীয়া আৰু পিছৰটোৰ কথাটো ক'বাই নালগে সি পিছত মানে চাদাটো মাৰা ষ্টাইল এনেকে দি ইমান বেছি ভাল পাইছি কি ক'ম ভাই মজাটো লৈ আছে দুদিনমান পাছত চাদা মাৰি অৰ্গেজম প্ৰাপ্ত কৰিব মই এটা কথা গম নাপালো ই গাড়ীত উঠিলি ট্ৰেইনত উঠিলি চাদাটো এনেকে মাৰি থাকে কেছটো কি গাড়ী ট্ৰেইনৰ নিচিনা বস্তুটো উঠি আৰু চাদাটো মাৰি কেনে অৰ্গেজম লৈ বিৰাট ভাল লাগে তাৰ মানে মই বুজি পালো আচল কেছটো আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট সাদা আমি হলো এটা গানতে ইমান এটা ৰিল হেনে হ'লে ময়ো বনাব পাৰোঁ এটা ৰিলতে মই বহুত কেইটা ৰস বনাব পাৰোঁ আইডিয়াটো কিন্তু বেয়া নহয় ভালে আইডিয়া তুমি কুৰ্তি দাঙি নাচিছা বাৰু চৰি তুমি পিন্ধা কাপোৰখন দাঙি নাচিছা সেইটোত মোৰ ক'বলগীয়া একো নাই কিন্তু তুমি তলত পিন্ধা হাফ পেণ্টখন কিয় দেখাইছা নহয় কেছটো ইমান ইজি নহয় মানে ডাংগাটিয়ে এইখন পেণ্ট যে পিন্ধি আছে এইখন পেণ্টো কৰবাৰ পৰা উৰি আহিছে মানে ৰাকেশৰ পেণ্ট এইখন ৰাকেশে শুকাই দিছিল তাৰপিছত ডাংগাটিৰ ঘৰত আহি পৰিল যেনে কি কেইদিনমান আগতে ৰাকেশে শুকাই দিয়া জাঙিয়াখন ডাংগাটিৰ চোতালত আহি পৰিছিল আমাৰ চোতালত আহি পৰি আছে পথাৰত জলদি লৈ যা এইকাৰণে তই সিংগলে মৰি আছ ৰাকেশ জলদি লৈ যা তোৰ জাঙিয়া ঠিক সেনেকে এদিন ৰাকেশে হাফ পেণ্টখনো শুকাই দিল তাৰপিছত হাফ পেণ্টখনো উৰি আহি বতাহতে চিধাই পৰিল আমাৰ ডাংগাটিৰ চোতালত আৰু ডাংগাটিয়ে ভাবিলে মৌকা কা ঝোকা মাৰতেহে আৰু ডাংগাটিয়ে ব্যৱহাৰ কৰিল সেইখন হাফ পেণ্টক ৰিল বনোৱা আৰু ৰাকেশ সাৱধান কিন্তু তোৰ জাঙিয়াখনো নেক্সট বাৰ ৰিলত ব্যৱহাৰ হ'ব আৰু তোমাৰ সেই ফাটা জাঙিয়াখন তোমাৰ এই উৰ্ফি জাভেদ বালা ষ্টাইল লৈ মোৰ সন্মুখত নাহিবি আৰু তোমাক চালে মোৰ হাই ব্লাড প্ৰেছাৰ হৈ চিধাই মই গুৱাহাটীৰ আইচিউত পৰি থাকিব লাগিব বেলেগে চাবা বাকী নাই বেলেগে চাই হিলাই আছে ষ্টেটাছ ফেলেগি চিনি নাই মোক কোৱা না একদম ভাল লগা নাই বুলি কিছু লগা নাই তুমি যদি এনেকুৱা সাজ পোছাক মাৰি মোক সুধবা আহা যে মোক ভাল লাগিছে নে নাই তেতিয়াহ'লে মই তোমাক চিধাই কম তোমাক ভাল লগা নাই একদম খাটিয়া লাগিছে উৰ্ফি জাভেদৰ ছেকেণ্ড কপি আৰু যদি তুমি অসমৰ যিকোনো সংস্কৃতিৰ সাজ পোছাক মাৰি আহি মোক সোধা তোমাক কেনেকুৱা লাগিছে তেতিয়াহ'লে মই নিশ্চয় কৈ দিম মোৰ ভাল লাগিছে বুলি তোমাক নহয় মোৰ ফিউচাৰ ৱাইফক বজাৰত গেছি শাক পাচলি কিনি আনছি তাৰ পাছত শাক পাচলিখিনি ড্ৰেছ বনাই পিন্ধিছি তাৰপিছত ৰিল বনাইছি ৰিলখিনি ভাল হৈছে নে নাই চেক কৰিছি তাৰপাছত ৰিলখিনি ইনষ্টাগ্ৰামত আপলোড দিছি তাৰপাছত ড্ৰেছখিনি খুলছি তাক বনাইছি আঞ্জা ভাজা যি বনাব লাগে বনাইছি তাৰপাছত তাকে খাইছি তো গাইজ তহঁতক সাৱধান কৰি দিছো যদি কিবা কাৰণত ডাংগাটিৰ ঘৰত আলহী খাবা যোৱা যদি শাক আঞ্জা ভাজা খুৱাই তেতিয়াহ'লে সাৱধান হোৱাটো ভাল কাৰণ তাতে পাব পাৰা ভাল সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে মৰমিহি বিচনাত থকা ধাৰাখন কৈ এৰা নাই মাটিৰ বাচন গিলাচ সবকে মানে ড্ৰেছ বনাই আনকি কল পাতো এৰা নাই আৰু কেতিয়াবা কলৰ বাকলিকো বনাই দিব ডাংগাটি তোমালে মই এটা সাজেশ্যন আছে তুমি এটা কাম কৰিবা তাতকে তুমি ট্ৰান্সপাৰেণ্ট ড্ৰেছ পিন্ধিবা যোৱাকালি মোৰ পৰা ভিডিঅ' বনাইছে ৰিয়েলিষ্টিক আছে শুনি ল মেকলা পেটুকুত ধোৱা পানীটো মুখটো ৰিয়েলিষ্টিক আছাম তক ৰাকেশৰ জাঙিয়াৰ পানী ৰাকেশৰ হাফ পেনৰ পানী আৰু কটকে পানী ৰিয়েলিষ্টিক আছাম মোক কম নহয় মেখেলা পানী চব খাই পেলাব ভাল আজিকালি কাৰো বিয়া পাতি জীৱন চেচ নহয় হয় যদি তোমাৰ নিচিনা ৰিল মেকাৰ কেইটাৰ হয় কাৰণ তোমাৰ নিচিনা কেইটাৰ বিয়াৰ পিছত ৰিল মেকিং কৰি থাকোঁতে হাজবেণ্ডক সময়মতে কিবা দিবা পাহৰি যায় আৰু তাৰপিছত হাজবেণ্ডে তাক মাৰি ঘৰত পঠিয়াই দিয়ে তাৰপিছত কয় বিয়া পাতি জীৱন চেচ
প্ৰেক্টিছ কৰি আছো যোনে তাৰিফ কৰনে মে তনহা जीते थे মই তো বৰ উস্তাদি মাৰিলো মেখেলা পিন্ধাই পিন্ধাই ধৰম এই ডাংগাতি লগতে টাংগা লৰি আই আমার সাই তোমাৰ এইবিলাক মিডিল ফিংগাৰৰ মোচনবিলাক মোৰ দেখা পালে এনেকা লাগে তুমি প্ৰথমবাৰ জীৱনত পিউবাৰ্টি প্ৰাপ্ত কৰিছা আৰু তুমি প্ৰথমবাৰ শিকিছা মিডিল ফিংগাৰ দিবা কিবা মন গ'লে মিডিল ফিংগাৰ কাবাক জোকাবা মন গ'লে মিডিল ফিংগাৰ কাবাক গালি দিবা মন গ'লে মিডিল ফিংগাৰ ৰাতিপুৱাই উঠি ইনষ্টাত পষ্ট দিব মিডিল ফিংগাৰ ভাত খাব মিডিল ফিংগাৰ হাকিব যাব মিডিল ফিংগাৰ শুব সময়ত মিডিল ফিংগাৰ আৰু শুৱাৰ পাছতো মিডিল ফিংগাৰ middle finger, middle finger, middle finger, middle finger, middle finger, middle finger, middle finger. গাইজ ময়ো বহুত আগৰ পৰাই দাংকাটিৰ ভিডিঅ' চাই এইবিলাক মিডিল ফিংগাৰ দিবা শিকি গৈছো আৰু যিমান বেছি মিডিল ফিংগাৰ দিবা জনা হৈছো সেইবিলাক চব ক্ৰেডিট যায় আমাৰ দাংকাটি আই মিন টু সে ক্ৰেডিট গোজ টু দাংকাটি মাই ইনস্পিৰেশ্যন ইজ দাংকাটি আৰু গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিলোঁ আৰু যদি এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিব মই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নটিফিকেশ্যন বেলটো টিং টং কৰি দিয়ক তো তেতিয়ালৈকে গাইজ বাই বাই